নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আচলতে আজি যোৰহাটত গম পাইছে, যিহেতু আগৰটো ভিডিঅ' চাই, গতিকে যিহেতু মই যোৰহাটত আছোঁ, গতিকে যোৰহাটত এতিয়া এয়া ৰাতিপুৱাৰ পৰিৱেশ। আমি ৰাতিপুৱা আহিলোঁ ওলাই মেলি খুব ধুনীয়াকৈ। এতিয়া আমি ফেৰীৰ কাৰণে আকৌ যাব লাগিব, ঘৰলৈ আমি উভতি গৈ আছোঁ। গতিকে এয়া চাওক, আমি ৰাতিপুৱা পৰিৱেশটো যিহেতু আপোনালোকে দেখিছেই, গতিকে এইফালে বাছ চাছো আহি আছে ছাইডত এইফালে। তো এতিয়া আমি এঠাইলৈ গৈ আছোঁ, গতিকে কোনডোখৰনো ঠাইলৈ আপোনালোকক যাওঁ, গতিকে আপোনাক দেখুৱাওক। আমি চাহ খাই মেলি লওঁ, নে কি কয়? এয়া গৰম গৰম চাহ আৰু লগত চিপছ, লগতে এয়াও ধুনীয়াকৈ খাই মেলি লওঁ আমি। এয়া চাওক, মোৰ পাছফালে আপোনালোকে কি দেখিছে ভালদৰে দেখুৱাম, আহকচোন চাওঁ আমি। ধুনীয়াকৈ আমি এতিয়া খাই বৈ ল'লোঁ। আৰু এয়া চাওক, ঢেকীয়াখোৱা বৰনামঘৰ। এইখন হৈছে এখন তোৰণ। আমি এইফালেদিয়ে প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব, তাৰপিছতে আমি পামগৈ বোলে। আৰু এয়া চাওক, আমি ইয়াতে খুব ধুনীয়াকৈ চাহ খাইছিলোঁ, আৰু সেইকাৰণে ভাবিলোঁ দোকানখনো দেখুৱাই দিওঁ। ইয়াতে খুব ধুনীয়াকৈ আমাক চাহ আৰু পৰঠা খোৱালে, গতিকে ভাল লাগিল। আপোনালোকেও আহিলে ইয়াতে খাব পাৰে দেই, ওচৰতে আছে দোকানখন। এইবাৰ আমি আমাৰ যাত্ৰাটো পুনৰবাৰ আৰম্ভ কৰিবলৈ ল'লোঁ, গতিকে আহকচোন চাওঁ। ৰাস্তাত দেখিলোঁ গৃহস্থই গৰুবোৰ খুলি দিছেহে, মানে এৰাললৈ বুলি, সম্ভৱতঃ এৰাল দিবলৈ লৈ গৈ আছে। এয়া চাওক, অৱশেষত অপেক্ষাৰ অন্ত পেলাই এয়া আমি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ। অৱশেষত আমি এয়া ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হ'লোঁ। গতিকে আহকচোন, ইয়াত আমি কি কিনো কৰোঁ অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। স্থাপিত 1450 শক। এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ। এয়া চাওকচোন, নামঘৰৰ কাষৰ ৰাতিপুৱাৰ পৰিৱেশটো কিমান যে ধুনীয়া, নহয়নে? লাহে লাহে খোজকাঢ়ি হাতত কেমেৰাটো লৈ আগবাঢ়ি গৈ আছোঁ। পৰিৱেশটো দেখি মনটোৱে খুব ভাল লাগি গ'ল। এইয়া চাওকচোন কি। আৰু ইয়াত কাষত যিবোৰ গছ দেখিছে, এইবোৰ বকুলৰ গছ, আৰু ময়ো খুব ধুনীয়াকৈ এনেদৰেই গৈ আছোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ মুখে মুখে প্ৰচলিত কাহিনীটো আপোনালোকে নিশ্চয় সকলোৱে জানে, নহয়নে? গতিকে আমিও এই সুযোগতে এই নামঘৰলৈ বুলি আহিলোঁ, আৰু খুব ভাল লাগিলে আহি। কাষতে দেখিলোঁ গেট বন্ধ, আকৌ গৈ ইয়াৰ পৰাই সুধি আহিলোঁগৈ ওচৰৰ মানুহবোৰক যে গেটখন কিয় বা খোলা নাই। আকৌ ধুনীয়াকৈ ইয়ালৈ আহিলোঁ চাকি বন্তি লৈ। এয়া চাওক, আমি চাকি তাকি লৈ মেলি ল'লোঁ। এয়া আমি ধুনীয়াকৈ জ্বলাম এতিয়া নামঘৰত। এয়া চাওক, সেয়া চাকি তাকি লৈ মেলি ল'লোঁ খুব ধুনীয়াকৈ। এতিয়া আমি নামঘৰত অকণমান চাকি জ্বলাই মেলি লওঁ, আমাৰ সকলোৰে মংগলৰ কাৰণে। নামঘৰৰ ভিতৰলৈ সোমাই খুবেই ভাল লাগিছে, ইমান যে শান্ত পৰিৱেশ। আৰু এয়া চাওকচোন, এয়া হৈছে দান পাত্ৰ। এয়া যে দেখিছে, ইয়াত সকলোৱে চাকি জ্বলায়, মানে চাকি জ্বলোৱা ঠাই। চাওকচোন কিমান ধুনীয়া। এই চাকি গছিলৈ লক্ষ্য কৰকচোন, কিমান যে ডাঙৰ আৰু কিমান যে ভাল লাগিছে, নহয়নে? ব'লক এতিয়া আমিও চাকি গছি জ্বলাই লওঁ। এয়া যে ডাঙৰ চাকি গছি, এই গছি ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ কি কৰি থৈছে এয়া। আৰু এটা বস্তু লক্ষ্য কৰিছেনে, এই ঠাইবোৰ কিমান চাফা কৰি ৰাখিছে, চাওকচোন। সেয়ে ভাল লাগিছে, নহয়নে? যিহেতু চাকিৰ তলত দিবলৈ কলপাত নাছিল, সেয়ে ধূপৰ পেকেট ব্যৱহাৰ কৰিলোঁ। ধুনীয়াকৈ ধূপ চাকি জ্বলোৱা আমাৰো হৈ গ'ল। আমি কাষতে সুধি ল'লোঁ যে আমি ইয়ালৈ ধুনীয়াকৈ, যিহেতু আমি বন্ধ দেখিছিলোঁ, গতিকে ভাবিছিলোঁ আমি উভতিয়ে যাওঁ নেকি। তাৰপিছতে তাতে সুধি মেলি ল'লোঁ। তাৰপিছত ওচৰৰ মানুহে ক'লে যে এনেধৰণে খোলা থাকে। সঁচাকৈ চাওক, এই গেটখন খোলা আছিলে, আমি দেখা নাছিলোঁ। আমি গেট পাৰ হৈ আহিলোঁ, আৰু এইফালে এতিয়া আমি নামঘৰৰ ভিতৰত। এইজোপা আকৌ বটগছ, দেখিছেনে বটগছজোপা? আমি এইফাললৈও আহিলোঁ, আৰু কি কিনো দেখিবলৈ পাওঁ বুলি চাবলৈ আৰম্ভ কৰিলোঁ। এইফালে কিবা চাহ দিয়া ঠাই নে কিবা এনেকুৱা ধৰণৰ আছে। আৰু মোৰ যদি এই কথাখিনি কওঁতে ক'ৰবাত ভুল হৈ গৈছে, তেনেহ'লে আপোনালোকে মোক সেই ভুলখিনি দেখুৱাই দিব কমেণ্টত। আৰু চাওক, যিহেতু দুৱাৰ বন্ধ কৰি থৈছিলে, আমি খুব ৰাতিপুৱা আহিলোঁ, প্ৰায় 7:30মান বজাত আমি ইয়াতে আহি উপস্থিত হৈ গ'লোঁ। গতিকে ইয়াৰ পৰাই এনেদৰেই চাইছোঁ। আৰু এম্বুলেঞ্চো ৰাখি থৈছে দেই, চাওক। গেটত তলা লাগি আছে, মূল দুৱাৰ বুলি যে কয় যে, এয়া চাওক। এইখিনিলৈকে মই আহি আপোনালোকক দেখুৱাই দিলোঁ। নামঘৰলৈ আহি গম পালোঁ যে ভাদ মাহতহে আচলতে এই নামঘৰলৈ ভক্তসকলৰ সমাগম আটাইতকৈ বেছি হয়। এই দুখন ফটো যে দেখিছে, এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ফটো। এয়া কোনোবাই দান কৰিছে, সেয়ে ইয়াত খুব ধুনীয়াকৈ ৰাখি থৈছে। আৰু এইটো যে CC কেমেৰা। নামঘৰৰ কাষত এয়া কি দেখিছেনে?
এয়া হৈছে এছিয়া বুক অফ ৰেকৰ্ডছৰ চাৰ্টিফিকেট আৰু আনখন হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ চাৰ্টিফিকেট। এয়া চাওকচোন কিমান ধুনীয়াকৈ যে সংগ্ৰহ কৰি থৈছে এই চাৰ্টিফিকেটবোৰ, নহয়নে? এয়া চাওকচোন ডেট লিখি থোৱা আছে খুব ধুনীয়াকৈ, আৰু এইখনতো খুব ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই দিছোঁ কি কি লিখা আছে, পঢ়ি চাব পাৰে। আৰু ইয়াতো খুব ধুনীয়াকৈ ডেটসহ লিখি থোৱা আছে। চাওক আমি নামঘৰ এইখিনিতে ৰৈ আছোঁ, আমি চাকি তাকি জ্বলাই মেলি ল'লোঁ। আৰু এইখিনি দেখিছে যিহেতু তলা বন্ধ আছে, গতিকে যিহেতু আমি সোনকালে আহি পাইছোঁহি, আমি নাজানো আচলতে যে কিমান সময়ত আহিব লাগে। আৰু ইয়াত যিমানখিনি কথা গম পালোঁ যে ভাদ মাহতহে আচলতে ভক্তসকলৰ সমাগম ঘটে। গতিকে আমি এফালে আহিছিলোঁ মোৰ পৰীক্ষাৰ কাৰণে, যিহেতু আপোনালোকে আগৰটো ভিডিঅ'ত গম পালেই যে মই পৰীক্ষাৰ কাৰণে আহিছিলোঁ, আৰু গম পালোঁ যে ঢেকীয়াখোৱা বৰনামঘৰ ওচৰতে। গতিকে মায়েও ক'লে, মাকো জনালোঁ ইয়াতে সোমাই যাব লাগে। গতিকে নামঘৰৰ পৰা যাবলৈ ওলালোৱে, পিছে দুখে লাগিছে 500 বছৰ জ্বলি থকা সেই চাকিগছি যে দেখিবলৈ নাপালোঁ। আকৌ পুনৰবাৰ এই নামঘৰলৈ আহিম বুলি মনতে এবাৰ ভাবিলোঁ। এতিয়া আমি নামঘৰৰ পৰা নিজৰ যাত্ৰাৰ দিশে গতি কৰোঁ, আৰু সিমানতে আজিলৈ ভিডিঅ'টো আছিলে। গতিকে পিছৰখিনি চাই থাকিব দেই। ঘৰলৈ বুলি উভতোতে এয়া কি দেখি গৈছোঁ গম পায়নে? এয়া হৈছে ৰ'ব দেখিব এইয়া চাওক মেলেং উচ্চ মাধ্যমিক বিদ্যালয়। মেলেং নামটো শুনাৰ লগে লগে আপোনালোকৰ বাৰু কিবা গান এটালৈ মনত পৰিছে নেকি? প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি ইমানেই বেছি সোনকালে ওলালোঁ, এইফালে কুঁৱলী মানে ফটাই নাই, দেখিছে নহয়? কুঁৱলী ফটাই নাই। এয়া ৰাস্তাৰে গৈ থাকোঁতে প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি যোৱাই একমাত্ৰ কাম, নহয়নে বাৰু? মোৰ যে সেয়াই। এয়া চাওকচোন কিমান ধুনীয়া। আমি আহি পাবৰ হৈছে, আৰু অৱশেষতে আমি আহি পালোঁ, আৰু টিকট কাউণ্টাৰত ফেৰীৰ বাবে টিকট লৈ ল'লোঁ। এয়া আকৌ অন্য এখন ফেৰী আহি পাইছেহি ঘাটৰ। চাওকচোন দেখিবলৈ এই দৃশ্যটো যে কিমান ভাল লাগিছে, নহয়নে? এয়া খুব ধুনীয়াকৈ ফেৰীত উঠি ল'লোঁ, আৰু ইয়াতে আমি অথনি কাটি অনা টিকটবোৰ ইয়াতে চালি দেখুৱালোঁ, আৰু ফেৰীৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া। এয়া বহিবলৈ ঠাই পালোঁ, আৰু ইয়াতে মই বহি ল'লোঁ। পিছফালৰ মানুহগৰাকীলৈ চাওকচোন মোক কেনেকৈ চাই আছে। এয়া ফেৰী চলিলে, আৰু হাতত কেমেৰাটো লৈ ল'লোঁ। মানুহবোৰে চাই থাকে কাৰণে লাজো লাগে। ডাৱৰখিনি মন কৰিব দেই, কিমান ধুনীয়া লাগিছে, নহয়নে? বহি বহি অশান্তি লগাত সেই অকণমান বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহিলোঁ হয়, পিছে কি চাওঁ কি নাচাওঁ কৰি এয়া কি দেখিলোঁ জানেনে? এয়া হৈছে এটা পানী কাউৰী। চাওকচোন কিদৰে উৰি উৰি গৈ আছে পানী কাউৰীটো। মানুহকেইজনে ভাবিছে মই তেওঁলোককে ভিডিঅ' কৰিছোঁ। এয়া অৱশেষত ফেৰীৰ পৰা নামিলোঁ। চাওকচোন মানুহবোৰ কেনেদৰে নামিছে। মই কিন্তু আগতীয়াকৈ আহিলোঁ দেই সেই ভিডিঅ'টো বনাবৰ কাৰণে। এয়া চাওক এইখিনি দৃশ্য সংগ্ৰহ কৰোঁ বুলিয়ে। চাওকচোন কিমান ভাল লাগিছে, নহয়নে? এয়া চাওক মাজুলী, আৰু মাজুলী বুলি ক'লেই এটা গানলৈ মনত পৰে। মোৰ লেতেৰা মাতটোৰ সৈতে ঘৰমুখী যাত্ৰা সৰিয়হ চাই আৰম্ভ কৰিলোঁ। আজি আইফোনত মই ভিডিঅ' এটা বনাই আছোঁ। অকণমান বনাই আছোঁ মানে এনেই চালোঁ আৰু আইফোনতনো কেনেকুৱা লাগে। নিজৰ যিহেতু নায়েই, গতিকে লোকৰটোকে লৈ বনাই আছোঁ। এইফালে চাওকচোন ইহঁতবোৰে মোক আগবঢ়াই নিবলৈ আহি আছে। পিছফালে আছে ৰাজদ্বীপ, আৰু এইটো ৰ'দত ঢকুৱাখানাৰ আমি পাই গ'লোহি। আহি খুব ভালো লাগিলে আচলতে। এয়া গৈ আছোঁ, এয়া আহি পালোহি ঢকুৱাখানা কলেজ। এইখন হৈছে ঢকুৱাখানা কলেজ, আৰু এইখনো আমি পাৰ হ'লোঁ খুব ধুনীয়াকৈ। আৰু ইয়াতেই হয় ফাট বিহু, আপোনালোকে নিশ্চয় জানেই। আহি ভাগৰ লাগিছে, গতিকে ঢকুৱাখানা চাৰিআলিত অকণমান সময় ৰৈ দিলোঁ। ইফালে আমি ইয়াতে বহিলোঁ আৰু কিবা এটা খাওঁ বুলি ল'লোঁ। আৰু এইয়া চাওকচোন কি লিখা আছে, আৰু এয়া চিকেন চাওমিন খাই লওঁ। ঘৰৰ পৰা ফোন কৰি আছে ভাত খাবলৈ, সেই সোনকালে গৈ আছে। এয়া আমাৰ ঘৰৰ ওচৰত সৰিয়হৰ একদম সাগৰ ফুলি আছে, দেখিছে নহয় কিমান বেছি ধুনীয়া। অৱশেষত আহি এয়া ঘৰ পালোহি। পুনৰ এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।